আমাৰ ল'ৰা ছোৱালীক কিতাপ পঢ়িব লাগে। কিতাপ পঢ়াটো বৰ ডাঙৰ কথা। মই নিজেও কিতাপ পঢ়োঁ, এইবিলাকো পঢ়িবলৈ কওঁ। আজিকালি ল'ৰা ছোৱালীক কিতাপ কম পঢ়ে, ইণ্টাৰনেটত থাকে বেছিকৈ। চ' কিতাপ পঢ়াটো ডাঙৰ কথা। বুক ফেয়াৰটো ইজ এ ফেষ্টিভেল। বুক ফেয়াৰ ইজ লাইক এ ফেষ্টিভেল। কিতাপ কিনি পেলাই পঢ়া, ফূৰ্তি ফাৰ্তা, এইটো বেলেগ ধৰণৰ বস্তু এটা এইটো। চ' সেইকাৰণে মই জোৰ দিওঁ সেইবিলাক কথাত। সেইকাৰণে বুক ফেয়াৰতে মই ভাবিলোঁ যে মই পদ্যখন বুক ফেয়াৰ ৰিলিজ কৰিম। যিখন চিনেমা বনাই আছোঁ কাঞ্চনজংঘা, সকলোৱে গম পাইছে। কাঞ্চনজংঘাৰ আজি ফাৰ্ষ্ট পোষ্টাৰ ৰিলিজ কৰিম। বৰ ধুনীয়া এখন পোষ্টাৰ আমি ডিজাইন কৰিছোঁ। চিনেমাখনো থেংক ইউ। আমাৰ পৰীক্ষা থাকে, ফেষ্টিভেল থাকে, কিবা থাকে, তাৰ মাজত ৰিলিজ কৰি দিগদাৰ হয়। হিন্দী চিনেমা আহি যায়, ইংলিছ চিনেমা আহি যায়। তেনেকৈ চাই পেলাই ভাল সময়তে ৰিলিজ কৰিম। আৰু কাম আছে বাৰু, মোৰ বেকগ্ৰাউণ্ড মিউজিকৰ কাম আছে, VFXৰ কাম আছে, ডাবিং আছে, বাকী মোৰ শ্বুটিং কমপ্লিট। চ' কাঞ্চনজংঘা ইজ অলমষ্ট কমপ্লিট। আৰু যেনেকৈ ভাবিছিলোঁ কাঞ্চনজংঘা তেনেকেই ধুনীয়াকৈ হৈ গ'ল। আৰু মই বিচৰাতকৈ কম সময়ৰ ভিতৰত হৈছে কাঞ্চনজংঘা। এইটো মোৰ ভাল লাগিছে। এতিয়া নেক্সট চিনেমাৰ কাৰণে প্লেন কৰি আছোঁ। জুলুখনৰ কথাটো ওলাই আছিলে। জুলুখন মোৰ টাইম লাগিব। কাৰণ মই মহকেইটা মই ট্ৰেইন কৰিব লাগিব প্ৰথম কথা। আৰু এটা মহ নহয়, মই 2টা মহ লৈছোঁ সেইকাৰণে। আৰু যোনটো জানুৱাৰীক লৈ পেলাই চিনেমা কৰাটো খুব টান কাম, কাৰণ তাহাঁতি একো বুজি নাপায়। তাহাঁতিতো একশ্যন কাট বুজি নাপায় নহয়। চ' ইউল হেভ টু বি প্ৰিপেয়াৰ্ড। চ' মই জুলুৰ লগত থাকিব লাগিব। জুলু 2টা মই চাইছোঁ শিৱসাগৰত, তাৰপৰা ৰয়িঙত পঠাইছোঁ ট্ৰেইনিঙৰ কাৰণে। জুলুখন কৰিম কিন্তু। আৰু এইবাৰ আচৰিত কথা যে শুনি মোৰ ভাল লাগিছে যে 30 বছৰৰ পিছত জুলুখন চবে পাহৰি গৈছিলে। এইবাৰ বোলে বুক ফেয়াৰত হায়েষ্ট চেলিং বোলে জুলু ৰিপ্ৰিণ্ট হৈছে। চ' এইটো মোক ক্লেপ দিলে আপোনাৰ, এইটো ৰঞ্জু হাজৰিকাক দিব লাগে, যিজনে লিখিছে। ৰঞ্জু দা আজি আহিব বুক ফেয়াৰত। ৰঞ্জু দা মোৰ কবিতা কিতাপৰ কাৰণে। আৰু ৰঞ্জু দা ইমান ধুনীয়া এখন নভেল লিখিছে। মই ভাবোঁ যে আমাৰ প্ৰজন্মৰ প্ৰত্যেকটো ল'ৰা ছোৱালী এখন কিতাপ পঢ়ক। সেইখন ইংলিছতো পায়, অসমীয়াতো পায়, কিন্তু অসমীয়াত পঢ়িলে ৰসটো বেছি পায়। বিধায়ক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে। নৱপ্ৰজন্মইও গোটেই বিষয়টোৰ ওপৰত এতিয়া গুৰুত্ব আৰোপ কৰিছে, যিহেতুকে আপুনিও গোটেই বিষয়টোত মাত মাতি আহিছে। আজিৰ জন্মদিনটোত পুনৰ আহ্বান জনাব নেকি ৰাইজক কিবা? আহ্বান মানে কি, আমি সদায় আছোঁৱে চবে একেলগে। বস্তুটো যিবিলাক গণ্ডগোল আছে তাৰ বিপক্ষে আমি মাত মাতি আহিছোঁ। চব সংগঠন, চব ল'ৰা ছোৱালী আছে, চবেই আছে। কিন্তু বস্তুটো ক্ৰিটিকেল হৈ গৈ আছে। প্ৰথম কথা মই সেই বস্তুটো বেয়া পাওঁ। তাৰমানে বস্তুবিলাক ক্ৰিটিকেল হ'ব নাপায়। কাৰণ মানুহবিলাক আমাৰ মানুহবিলাক খুব একদম চিৰিয়াছ যদিও দে আৰ ভেৰি চিম্পল পিপল। আমাৰ মানুহবিলাক মানে পলিটিকেলাইজ কৰি, মেনিপুলেট কৰি যেতিয়া ক্ৰিটিকেল কৰি দিয়ে, মানুহবিলাকৰ ব্ৰেইনে কাম নকৰে। চ' সেই বস্তুটো হ'ব নাপায়। সেইটো কংগ্ৰেছ চৰকাৰে হওক, BJP চৰকাৰে হওক, যি চৰকাৰে নহওক, সেইটো মই বিৰোধিতা কৰিমেই। যে মানুহৰ ব্ৰেইনবিলাক ক্ৰিটিকেল কৰিব নাপায়। আমি একেলগে আছোঁ, একেলগে ধুনীয়াকৈ আছোঁ কিমান বছৰ, 30-40 বছৰ। এতিয়া এওঁলোকতো একদম সৰু ল'ৰা ছোৱালী চব। মোৰতো 45 years হ'ল এতিয়া। চ' মই ডাঙৰ হোৱাৰ পৰা এইবিলাক বস্তুৱে দেখি আছোঁ। তাৰ কোনো সমাধান দেখা নাই কিন্তু আজিলৈকে। গতিকে সেই সমাধান লাগে। কথাটো হ'ল ক্ৰিটিকেল কৰিব নাপায়। কমপ্লিকেচিটো কমপ্লেক্স কৰি পেলাইছে গোটেই বস্তুবিলাক। এতিয়া আমি নিজে গম নাপাওঁ এইটো কিনো, এইটো কি ওলাল, এইটো কি বিল, এইটো কি এমেণ্ডমেণ্ট বিল, হঠাৎ ওলাই গ'ল, এটা কোনো কথা নাই বতৰা নাই। তাৰ আগতে স্বাধীনতা কি আন্দোলন গ'ল, এইটো অসম আন্দোলন গ'ল, কিবা গ'ল। এইবোৰ কৰি থাকোঁতে যদি সময় যায় আমাৰ, আমি কাম কেতিয়া কৰিম? চিনেমা কেতিয়া বনাম? গান কেতিয়া বনাম? তেনেকৈ নহ'ব নহয়। গতিকে এইটো চৰকাৰে এইটো মোৰ আহ্বান এইটোৱেই আৰু, যে চৰকাৰে এইটো খুব চিৰিয়াছলি ল'ব লাগে, গুৰুত্ব সহকাৰে ল'ব লাগে, যাতে নতুন প্ৰজন্ম বেলেগ ফালে নাযায়। দে শুড বি ডাইভাৰ্ট। আজিকালি ল'ৰা ছোৱালীবিলাক খুব চোকাটো, খুব ভাল, সৰুৰ পৰাই চোকা। আমি ভালকৈ পঢ়ে, ভাল কথা চিন্তা কৰে, ভাল ইণ্টাৰনেট দে আৰ ভেৰি স্মাৰ্ট। এনেকৈ হ'লে তাৰমানে চব আঁতৰি গুচি যাব। বেছিভাগ গৈছেই। আৰু এটা প্ৰসংগ উত্থাপন হৈছে যে আলফাৰ প্ৰতি যুৱ প্ৰজন্ম পুনৰ আকৰ্ষিত হৈছে, সেই বিষয়টো চৰ্চা হৈছে। এই বিষয়টোক লৈ আপুনি কিবা মত পোষণ কৰিব বিচাৰে নেকি? অহা বছৰ ময়ো যাম।
মই যাম, এবছৰমান থাকিম, তাৰপিছত গোটেই সোপাক লৈ ঘূৰি ঘূৰি গুচি আহিম। চ' আইডিঅলজি চেঞ্জ হ'ব লাগে। এতিয়া আলফাৰ লগত মই বহুত দিনৰ পৰা জড়িত, মোৰ বহুত কাজিয়াও গৈছে, কিবা গৈছে, বহুত ভালো। পৰেশদা মোক ফোনো কৰে কেতিয়াবা কেতিয়াবা, মাজে মাজে মোৰ যেতিয়া প্ৰব্লেম হয়, কিবা হয়, পৰেশদা মোক ফোন কৰে, কিন্তু দেই মোক কৰে, গৰিমাক কৰে। চ' ইটছ নট লাইক দেট। কিন্তু মানে কি, মই শিল্পী হিচাপে এটা কথা কওঁ যে উগ্ৰবাদৰ জৰিয়তে আমাৰ সমস্যা সমাধান নহয়। কথাটো হ'ল সেইটো। আৰু পৰেশদা বয়সো হৈছে, পৰেশদা ঘূৰি অহাটো বিচাৰিছো। আৰু কি আহ্বান জনাব জুবিন দাক পৰেশ বৰুৱাৰ প্ৰতি, যিহেতুকে এটা সংকটৰ আমি কথা পাতি আমি আমাৰ মাজেৰে বহুত বস্তু সমাধান কৰিব পাৰো আচলতে। চ' পৰেশদা যদি ভাবে তেনেকে, মই ককাইদেউ বুলি কওঁ, ককাইদেউ এনেকৈ মাতো। চ' তেনেকে ধৰণে ভাবিলে ভাল হয়। আৰু যুদ্ধ কৰি, আৰু ইণ্ডিয়া এখন ইমান ডাঙৰ এখন কাণ্ট্ৰি, তেনেকে যুদ্ধ কৰি থাকিলে আৰু 300 বছৰ যুদ্ধই কৰি থাকিব লাগিব। আৰু ওৱান অফ দ্য বিগেষ্ট কাণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড। চ' যুদ্ধ কৰি পেলাই সমস্যা সমাধান নহয়, ইয়াত কথা পাতিব লাগিব। আৰু যিটো ছভাৰেণ্টিৰ যিটো প্ৰসংগ বা স্বাধীন অসমৰ যিটো প্ৰসংগ বা সাৰ্বভৌমত্ব বিচাৰিছে আলফাই, এই বিষয়টোক লৈ যিহেতুকে ভাৰত ৰাষ্ট্ৰৰ লগত সেই বিষয়টোতে সদায় এটা ক্লেশ হয়, আৰু আলফাৰ লগত আলোচনাত এই বিষয়টোৱে প্ৰভাৱ পেলায়। এই ছভাৰেণ্টি বিষয়টোক লৈ, সাৰ্বভৌমত্ব বিষয়টোক লৈ আপুনি কি ক'ব খোজে আলফাক, যিহেতুকে তেওঁলোকে সেই বিষয়টোতে লাগি আছে? মই কথা এটা কওঁ, মই কাঞ্চনজংঘাত সেইটোৱে দেখুৱাইছো, স্বাধীনতাটো কি বস্তু। আমাৰ মনটো স্বাধীন হ'ব লাগিব, ব্ৰেইনটো স্বাধীন হ'ব লাগিব, তাৰপিছতে বাকীখিনি কথা। প্ৰথমতে মই নিজে স্বাধীন হ'ব লাগিব। কাঞ্চনজংঘা যেতিয়া চাব, তেতিয়া গম পাব স্বাধীনতা কি বস্তু। তাত খালি মই মাৰপিট দেখুৱাইছো, মই বেয়া হৈছো, মই ভাল ল'ৰা এটা, মই বেয়া হৈছো, উপায় নাপায়। কি কাৰণে বেয়া হৈছো, কি কাৰণে মই স্বাধীন হ'বলৈ বিচাৰিছো। মই কৈছো যে মোৰ কোনো জাতি নাই, মোৰ কোনো ভাষা নাই নহয়, মোৰ জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা, মই স্বাধীন। চ' কাঞ্চনজংঘা চালে স্বাধীনতাটো বুজি পাই যাব। নিশ্চয়কৈ। আৰু জুবিন দাক কোনো জাতি নাই, কিন্তু মোৰ লগুণ নাই। নিশ্চয়। তেওঁ প্ৰত্যেকবাৰে কয় যে আপুনি আৰু এটা কথা মাজতে ওলাইছিলে যে ট্ৰাইবেল বামুণ আৰু বামুণৰ ট্ৰাইবেল, এনেকুৱা এটা প্ৰশ্ন ওলাইছিলে। সেইটো মোৰ পংকজ ইংতিৰ লগত লাগে। পংকজ ইংতিয়ে মোক কয় যে মই ট্ৰাইবেল বামুণ, মই কয় যে মই বামুণ ট্ৰাইবেল। মই ট্ৰাইবেল লগত মই ইমান থাকিলো, মই ট্ৰাইবেল হৈ গলো। সি কয় যে সি বোলে ট্ৰাইবেল বামুণ বোলে। তাহাঁতি পুৰোহিত, তাহাঁতৰ কিবা কিবি কৰে আৰু মাক বাপেকহঁতে। চ' সেইটো আমাৰ জমি থাকে মানে। বামুণ ট্ৰাইবেল বুলি কোনো কথা নাই, চব একে মানুহৰ। আৰু মই জাতিগত এইবিলাকত কোনো বিশ্বাস নকৰো। সেইকাৰণে মই কাঞ্চনজংঘাত দেখুৱাই দিলো যে সেইটো বহুতে বেয়া পাব পাৰে, মই তাত লগুণ ছিঙিছো। সেইটো মই বাৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰতে ছিঙিছো, আঁঠুৱাত বান্ধি দিছিলো। তাৰপিছত আজিলৈকে পিন্ধা নাই। চ' সেই জাতিগত সেই বস্তুবিলাক থাকিব নালাগে আমাৰ। আৰু এই ৰিজাৰ্ভেশ্যন, কাষ্টিজম, সেইবিলাকে অকমান এফেক্ট কৰে আমাক, আমাৰ ল'ৰা ছোৱালীবিলাকক। কামৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত হওক, পঢ়া শুনাৰ ক্ষেত্ৰত, হয়নে? কৰে নাই? চবে ক'ব লাগিব। সেই বস্তুটো আমাক নালাগে এতিয়া। এইটো 21শ শতিকা, আমাক এতিয়া আমাৰ কোনো সেইটো 1960 দৰকাৰ আছিলে, আমাক এতিয়া দৰকাৰ নাই। আৰু কিতাপখনৰ কথা মই পুনৰবাৰ সুধিব বিচাৰিছো, যিখন আপোনাৰ কবিতাৰ কিতাপ আজি ওলাব, তাৰ কবিতাৰ অলপ শুনাব নেকি ৰাইজক? কবিতা চব নতুন কবিতা নহয়, ছুটিকে হলো, কাৰণ যথেষ্ট পৰিমাণে আগ্ৰহী হৈ আছে। আৰু কিতাপখন কৰিবৰ কাৰণে মই নিজেও কালি গৈছো। মোক 2 ছেকেণ্ড সময় দিয়া, মই উলিয়াব লাগিব। নিশ্চয়কৈ মই সময় দিম। তাৰ পৰিৱৰ্তে মই যিসকল বাণিজ্যিক বিৰতি অকণ পইচা ঘটি লওক, আকৌ আহি আছো। এখন গ্ৰন্থ, আৰু যিখন কবিতা গ্ৰন্থক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে, সেই কবিতাৰ কেইটামান পংক্তি আমাক শুনাব গাই মই জুবিনদাৰ কাষত মাইক্ৰফোনটো দিছো। আৰু এই কবিতাখনক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে, কেইটামান কবিতা যদি আপুনি গাই শুনায়। 25টামান কবিতা আছে, এইটো মই প্ৰায় 4 বছৰমান লিখি আছো। তাৰপিছত এটা মই পঢ়ি দিছো, 2টামান কবিতা। এটা কবিতাৰ নাম হৈছে ভিতৰে বাহিৰে।
সাগৰ দেখিছা তাত বৰ এন্ধাৰ ঢৌৱে কোবাই শব্দৰ কোলাহল সাগৰ দেখিছা তাত বৰ এন্ধাৰ ঢৌৱে কোবাই শব্দৰ কোলাহল পাৰাপাৰহীন ক'ত আৰম্ভ ক'ত শেষ কোনো নাজানে তাৰপিছত মই কৈছো মই নদী ভাল পাওঁ নদীয়ে নিজৰ পথ নিজেই বিচাৰে কুলু কুলু শব্দেৰে একা বাকা বাটেৰে নিজেই বিচাৰি যায় নিজৰ ঠিকনা দিশহাৰা জীৱনৰ সেউজ শিলত থৈ যায় কল্লোলিত হৃদয়ৰ বেদনা ভিতৰে বাহিৰে বৰ সুন্দৰ কবিতা যদি হাত তালি আৰু এই কবিতাৰ যিটো উৎসটো আপুনি যেতিয়া লিখিছিলে তাৰ অন্তৰালৰ ক'ব নেকি অন্তৰালৰ যিটো আপুনি যদি ভাৱনা বহুত বেলেগ বেলেগ জেগাত লিখা কবিতা মই ক'ত আমেৰিকাত লিখিছো ক'ৰবাত অসমত লিখিছো ইয়াত খাগুৰিত লিখিছো ঘৰত লিখিছো বাহিৰত লিখিছো ৰাস্তাত লিখিছো ইংলিছ কবিতা এটাও গাইছো এইটো ইটছ বিউটিফুল ইটছ কল্ড ৱাক অফ লাইফ ৱাক অফ লাইফ কবিতাটোৰ নাম মাই লাইফ ইজ এ ৱাক এণ্ড মাই ৱাক ইজ মাই লাইফ এটা কণ্ট্ৰাষ্টিং দেই মাই লাইফ ইজ এ ৱাক এণ্ড মাই ৱাক ইজ মাই লাইফ through the blistering surfaces of green, blue, and red, with a click of fantasy. See the mountains falling apart with an echo of silence. I can sense blue dreams of an eagle with a single glance of drizzling eyes. I see the pain of legacy, a world torn apart, a world of innocence, a world of fear and arrogance lies in front of you. March, my friend, march towards a new century. সুন্দৰ কবিতা আৰু এটা হাত তালি হ'ব লাগে মুঠৰ ওপৰত যিখিনি শব্দৰ সাধনা জুবিন গাৰ্গৰ আৰু পূৰ্বতেও তেওঁ কবিতা লিখিছে আৰু গানৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু এইখন কিতাপেও যে যথেষ্ট পৰিমাণে সমাদৰ আজৰিবলৈ সক্ষম হ'ব সেই কথাটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই শেষত পুনৰ ৰাইজৰ প্ৰতি কি আহ্বান জনাব কিতাপখনক লৈ কিতাপখন পঢ়িব কিতাপখন আৰু আজিকালি কিতাপ কম পঢ়ে মানুহে কম কিনে এইটো বহুত মানে ৰাইটাৰ বিলাকৰ বিৰাট প্ৰব্লেম আজিকালি চ' এনিৱে মোৰ এটা প্ৰচেষ্টা আৰু কিতাপক এটা হেৰি দিয়াৰ এটা নতুন জেগা দিয়াৰ আৰু কবিতা লিখাৰ হেঁপাহটো আছে মাজে মাজে লিখোঁ আকৌ লিখিম এখন নতুন কবিতা পুথি নামটো পদ্য একেবাৰে চিম্পুল শব্দ এটা পদ্য পঢ়িব আৰু কাঞ্চনজংঘা চাব কাঞ্চনজংঘা আজি প্ৰথম পোষ্টাৰ ৰিলিজ কৰোঁ আমি বৰ ধুনীয়া এখন পোষ্টাৰ বনাইছোঁ আমি পোষ্টাৰখন দেখিলে গম পাব চিনেমাখন কেনেকুৱা হ'ব চ' ইটছ এ ষ্ট্ৰং ফিল্ম আৰু ষ্ট্ৰেইট ফিল্ম একদম চিধা তাৰ ডাইলগ এটা কৈ দিওঁ নি কৈ দিয়ক নিশ্চয় এটা ডাইলগ হ'ব লাগে সেইটো অলৰেডি ফাটি গৈছে এইটো পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল কিন্তু হৈছে পৰিৱৰ্তন হোৱালৈকে আমি জীয়াই নাথাকো নিশ্চয়কৈ এই ডাইলগটো খুব ছ'চিয়েল মিডিয়াত খুব চৰ্চিত আৰু জুবিন দাক আমি